বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ কেনেকৈ খুলিব বা শুই থকা ভাগ্য কেনেকৈ জগাই তুলিব। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল হিল উইথ মিলৈ স্বাগতম জনালোঁ। আজি আপোনালোকক জনাবলৈ লৈছোঁ দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰিব পৰা এটা সৰু উপায়ৰ বিষয়ে। এই উপায়ৰ দ্বাৰা আমি আমাৰ বন্ধ হৈ থকা ভাগ্য খুলিব পাৰোঁ বা শুই থকা ভাগ্যক জগাই তুলিব পাৰোঁ। যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আহকচোন ভাগ্য উদয়ৰ সেই সৰু উপায়টোৰ মাজলৈ যাওঁ। এই উপায়টো কৰিবলৈ আপুনি এটা তলা কিনিব লাগিব। এইটো মনত ৰাখিব, সেই তলাটো যাতে আপুনি খুলি নাচায়, মানে চাবিটো লগাই তলাটো ভাল নে বেয়া তাক টেষ্ট কৰিবলৈ খুলি নাচাব বা দোকানীকো খুলিবলৈ নিদিব। পেকেটত যেনেদৰে এটা তলাটো থাকে ঠিক তেনেদৰেই কিনি লৈ ঘৰলৈ লৈ আহিব। ঘৰলৈ আনি সেই বন্ধ তলাটো আপুনি আপোনাৰ শোৱা বিচনাখনৰ শিতানত ৰাতিটোৰ বাবে থৈ দিব আৰু পিছদিনা যিকোনো সময়ত আপুনি যিকোনো মন্দিৰত এই তলাটো গৈ থৈ আহিবগৈ। আপুনি মন্দিৰত পূজা কৰিবলৈ যাওঁতেও থৈ আহিব পাৰে বা এনেই তলাটো থ'বলৈও যাব পাৰে বা মন্দিৰলৈ গৈছোঁ বুলি আপুনি পূজা পাতলো কৰিব আহিব পাৰে, কিন্তু তলাটো তাতেই মন্দিৰতেই এৰি থৈ আহিব। যেতিয়া মন্দিৰৰ পূজাৰী বা অন্য লোকে আপোনাৰ তলাটো খুলিব, লগে লগে আপোনাৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰো খোল খাব আৰু লগে লগে আপোনাৰ জীৱনলৈ সমৃদ্ধি আৰু সৌভাগ্য অহাৰ পথ মুকলি হ'ব। একেবাৰে সহজ উপায়, আপোনালোকে কৰি চাব, বৰ সুন্দৰ ফল পাব। এবাৰ নহ'লে দুবাৰ নহ'লে তিনিবাৰ কৰিব, দেখিব আপোনাৰ জীৱনৰ ভাগ্যৰ দুৱাৰখন লাহে লাহে মুকলি হ'ব ধৰিছে। ধন্যবাদ।